हादरसायाव बिसायख'थिनि मैखोम फोसावदिं सोलिगासिनो 49 नं बाक्सा बिधानसभा बियाबनि एनडीए एबा बीपीएफनि बिजाथि मनेश्वर ब्रह्मनि जानानै फोसावदिंआव ओंखारबाय खाम्फा बरगयारी आरो चन्दन ब्रह्मआ बाक्सा बियाबनि सिङाव बरिमाखायाव फोसावदिं हाबाफारियाव बिजाथि मनेश्वर ब्रह्मजों लोगोसे बाहागो लाबाय खाम्फा बरगयारी आरो चन्दन ब्रह्मआ साननैसोनि थाखाय इउपिपिएल दोलोआव आलासि जानो थांदोंमोन होननानै बिबुंथि खाम्फा बरगयारीनि आरो खमैबो 500निबो गोबां सुबुं बाहागो लायो फोसावदिं मेलाव बाक्सा बियाबाव एनडीए देरहानाया रोखा होननानै फोसावनानै लाबाय बिजाथि मनेश्वर ब्रह्मआ আমার তুঙ্গত উঠিছে আমার প্রচার আৰু একদম হাই ভোল্টেজ একেবারে আমার নির্বাচনী সভা ইয়াতে যথেষ্ট আমার সমর্থক মানে যেইটা মিটিং গাইছো একদিনত আমি প্রায় 8টা 10টা 12টা মিটিং গাও আৰু সকলোতে আমার একদম হাজার হাজার মানুহ সকলো জাতি জনগোষ্ঠীৰ আমাৰ ৰাইজ ওলাই আহিছে এনডিএৰ প্ৰাৰ্থী হিচাপে নাঙলৰ প্ৰতীকত ভোট দি 42 নং বাক্সাৰ পৰা মানে বিপুল ভোটত বিজয় কৰাৰ কাৰণে ৰাইজ আগবাঢ়ি আহিছে আজি কিমানখন সভা আছে আজি আমাৰ 4টা ডাঙৰ মিটিং আছে আৰু বাকি নাই আমাৰ বিভিন্ন ডেলিগেশ্যন মিটিং আছে ডেলিগেট লগ কৰা তেনেকুৱা আমাৰ দল সংগঠন লগত তেনেকুৱা ধৰণৰ মিটিং বিলাক আছে ষ্টাৰ কেম্পেইনাৰ কোনোবা আছে নেকি আমাৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ খাম্ফা বৰগয়াৰী স্যাৰ আহিছে আজি এক্স ডেপুটি চিফ আৰু এক্স মিনিষ্টাৰ চন্দন ব্ৰহ্ম স্যাৰ আহিছে মই খুব ভাল পাইছো তেখেতসকলে আহাৰ বাবে নিৰ্বাচনী সভাত আপুনি ৰাইজক কি ধৰণৰ আস্থা দিছে কি প্ৰতিশ্ৰুতি আস্থা সেইটোৱে আমাৰ দলৰ যিটো উদ্দেশ্য যে আমি অসম চৰকাৰত একেলগে চৰকাৰ বনাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক মুখ্যমন্ত্ৰী বনাই আমি বিটিছি